আমাৰ মহিলাসকলক উৎসাহ জনাবৰ বাবে আপোনালোকে হাত চাপৰি হয় যিখিনি দৃশ্য আপোনালোকে এতিয়া দেখিলে ইয়াতকৈ আৰু বেছি ভয়ানক দৃশ্য আপোনালোকে দেখিলে হ'ব তো সেইবাবে মই গৈ আছোঁ এতিয়া উচ্চ মানে শুৱালকুছি হাতী সত্ৰলৈকে তাতে মানে সম্পূৰ্ণখিনি মানে দৃশ্যখিনি আছে তো এতিয়া বৰ্তমান মই চাইকেল লৈ আহি গৈছোঁ তো আজিৰ এই ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে শেষলৈকে চাই থাকিব আপোনালোকে বহুত কিবা কি দেখিবলৈ পাব কিন্তু এতিয়া আমি ভিডিঅ'টো মানে হোলীৰ আগৰ দিনৰ পৰা মানে মাৰ্চৰ 6 তাৰিখৰ পৰা আৰম্ভ কৰোঁ বহুত কিবা কি দেখুৱাবলগীয়া আছে আপোনালোকক চ' হেই গাইজ ৱেলকাম বেক টু নিউ ভ্লগ আৰু এতিয়া গুড ইভিনিং আৰু অহাকালিৰ পৰা হৈছে হোলী তো এতিয়া পৰাগ ভাই এইফালে মিন্ময় ভাই এতিয়া আমি গৈ আছোঁ এটা বিশেষ অনুষ্ঠানলৈকে ইহঁত দুটা মানে যোৱাবাৰ মোৰ লগত আছিল আৰু মানে আমি যোৱাবাৰ 4টা আহিছিলোঁ কিন্তু এইবাৰ আমি 3টা মানে এটা নাই তো এতিয়া আমি 3টাই ভাই তো এতিয়া যিটো অনুষ্ঠানলৈকে গৈ আছোঁ তাতে মানে হোলীৰ আগৰ দিনা এটা মন্দিৰ আছে আমাৰ ওচৰতে মানে বেছি দূৰ নহয় তাতে মানে হোলীৰ আগৰ দিন এনেকৈ বোমা মাৰে আকাশ বন্তিও জ্বলাব বলক দেখাওঁ কি কৰিব তাতে মজা লাগব মানে যি য'ত লৈ গৈ আছোঁ আপোনালোক সেইটো হৈছে শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু তাতে মানে আজি আকাশ বন্তি জ্বলাব লগতে মানে ফটকা ফুটাব দিব বহুত আৰু বোমা চোমা মাৰিব মজা লাগব আৰু তো বলক আজি সেই গোটেইখিনি দেখুৱাই লৈ আহোঁ আপোনালোকক তো আমি থাৱল ভাইহঁতৰ ঘৰত চাইকেলখন থৈ কিনে মানে খোজকাঢ়ি আছোঁ মন্দিৰটোলৈকে কিন্তু এটা আকাশ বন্তি মানে এৰি দিলে দেখাই আছোঁ ৰ'ব এই সেইটো এৰি দিলে এটা ফটাফট চলো দৌৰব লাগিলে আৰু তাকে হ'ব নহ'লে এইটো আকাশ বন্তি নহয় বোলে লগৰ তাক ফোন কৰিলোঁ সি ক'লা এই ৰেডি হোৱা নাই আকাশ বন্তি 2টা জ্বলাব 2টা ৰেডি হোৱা নাই আৰু আহি পালোঁ বৰ্তমান হাতী আৰু এতিয়া বৰ্তমান গোসাঁই মানে ঘূৰাব গৈছে তো গোসাঁই যেতিয়া আহিব তেতিয়া মানে বোমাগিলা মাৰিব আৰু এতিয়া জুবিন ভাই এইফালে চিন্তু ভাই তো ইহঁত দুটা আহিবলৈ ইও আছে হেপী হোলী আৰু এটা কথা কি জানে হেপী হোলী নহয় হোলী হেপী লাহেকৈ আতচ হৈছে আৰম্ভ হৈ গ'ল তো এতিয়া একোনৰ পৰা দেখাই আছোঁ চাই থাকক বিশেষ কাৰ্যসূচী আমাৰ চলি আছে আপোনালোকে পিছুৱাই দিয়ক আৰু এইটো হৈছে আকাশ বন্তি যিটো জ্বলাব আমি মানে ইমান সময় ৰখি আছোঁ তো এইটো জ্বলাব বহুত ওপৰলৈকে গুচি যাব এইটো কি খবৰ বঢ়িয়া এই আছোঁ দিয়া ভালে বেয়া স্পীড গেছি বতাহো মাৰি আছে আৰু এইবাৰতো মস্ত ডাঙৰ বোমা দিছে ৰ'ব ফাটিল কাণ একদম হিলে যাব ফাটিল এই অলপ অলপকৈ জ্বলি আছে ফাটিল একদম চাইলেণ্ট ফাটিল কাণ গেল এইমাত্ৰ যিটো মানে ফাটাইছিল কাণ লৰি গৈছে একদম পুৰা ভাই কাণ লৰি গৈছে একদম কিবা লাগি গৈছে কাণ চান একদম পুৰা তো এতিয়া মানে গোটেই শেষ তো এতিয়া লাইট জ্বলাব তো ডাইৰেক্ট ঘৰত এতিয়া আৰু এনেকৈ আতচবাজি মানে শেষ হৈ গ'ল আতচবাজি বতৰখন তো এতিয়া গৈ আছোঁ ঘৰলৈকে
আৰু চাইকেলখন য'ত থৈছিলোঁ ধাকলতে ঘৰত চাইকেলখন থৈছিলোঁ তো সিহঁতৰ পৰা চাইকেলখন লৈ কিনে যাম হেপী হলি ব্ৰাদাৰ হেপী হলি হেপী হলি হেপী হলি কত খেলছা হলি আমি ঘৰতে খেলছো বল এতিয়া আৰু খেলোৱা আমি অলপ ঐ এনে কি কৰিছা ঐ এগিলা সৰু সৰু গিলা কি বেলুন নেকি চাও এটা হাই গাইস হাই গাইস ও সৰু সৰু বেলুন এগুলা কাটব লাগবো আমাৰ গুনে পানী নি আছে গুনে পানী নি এ বঢ়িয়া বঢ়িয়া মানুহৰ গাত মাৰি আছা এগিলা এ মোৰ নাই মোবাইলত কৰো এ মোবাইল কৰো আরে গাত নাই মোবাইল আছে গাত এইগিলা বোকা নামাৰিবি হা বোকা নামাৰিবি মাৰবা গাত পানী নামাৰিবি হা ও এখান বেলেগ মাছ এখন হলি আমি এখানে মুখত মজা লাগছে কিন্তু ভাই বঢ়িয়া ইয়াৰ এখান মুখত ইয়াৰ এডাল মাথাৰ এডাল বঢ়িয়া তো আজি হ্যাপি হলি গাইস কত খেলবি হলি এ মোবাইল আজি চব খেলিম। কি কৰা হে একো নহয় মোবাইলত পলি কি এখন হয় স্নো স্প্রে হাই গাইস ওপৰ দি হাই গাইস ও বঢ়িয়া দে হ্যাপি হলি Happy Holi, guys. হলি কিবা যাবি না নাই গাবা আৰু বঢ়িয়া মই যাম দে হাই গাইস ও তুই কি বেলেগ গ্যাং কি হে এটা গ্যাং কণী একদম কণী নামাৰিবি কণী একদম নামাৰিবি কণী এনে গেল কণীটো দেই এনে গেল পইচা দিবা দি 7 টকা আৰু হলি অলপমান দেৰিকে গৈ আছো হাতীহাত্ৰা তো হাতীহাত্ৰাত যিটো মানে বাঁহ ভঙা হ'ব আৰু ওপৰত মানে টেকেলি ভঙা তো বহুত কিবা হ'ব অলপ দেৰিকে গৈ আছো হাতীহাত্ৰাত আপোনাক দেখুৱাম আৰু এতিয়া মাছখনে এদি কেনেকুৱা লাগিছে জনাব আৰু বৰ্তমান এইটো হৈছে আমাৰ পুৰা গেংটো তো এতিয়া আমি খোজকাঢ়ি যাই আছো মানে খোজকাঢ়াটো এটা ভাল লাগে আৰু খোজকাঢ়ি তো নদীৰ পাৰে এতিয়া বঢ়িয়াকৈ নাই খোজকাঢ়ি বহুত দূৰক লাগি যাওঁ আৰু গোটেইগিলা আমি গেংটো পুৰা একদম এইটো হৈছে গোটেই গেংটো একদম পুৰা আমাৰ আৰু এনেকৈ আমি আহি আছোঁ আৰু ৰাস্তা দি যোনে যাই আছোঁ তাকে মানে অলপমান ঘঁহি আছোঁ আৰু মানে হোলীৰ ইমান হিট নাই ৰাস্তা আছে উদং একদম পুৰা হোলীৰ হিটে নাই আমি এতিয়া অলপমান এনেকৈ মানে এনজয় কৰি আছোঁ কিন্তু ৰাস্তা উদং নাই মানে একদম নায়ে আৰু একো একদম মিলমিলা হৈ আছে পুৰা হুইৰি একেবাৰে বঢ়িয়া বেলেগ কালাৰ দি বঢ়িয়া আহি পাই গ'লো শুৱাল কিছু বজাৰ চক ইয়াতে মিঠা পান এটা খাই ল'লো মোক ফুলি আছে পুৰা একদম বজাৰ চক ইফালে ৰাস্তা আৰু এনেকৈ হলি ঘূৰাব আহি কিনে ইহঁতে ঘৰ পাই গ'লো ইহঁতক ঘূৰালো তাইকো ঘূৰালো তাইও মোক ঘূৰালে কেনেকৈ লাগছে হলি খালি কণীজনী ভালে মিলে মাথাত কণী আনিব পাৰিলোঁ আমি হলি ভাতালো ঘৰত সোমাই গৈছে পুৰা আইয়া হাই কেনে লাগছে হলি খালি পিঠা দিছে নহতে মই মিঠা পান খাই আছো না গ্ৰুপটো চবকে চিনি পাওঁ এজন কিন্তু ইয়াৰ মুখখন মানে ই বুলি গম নাপায় গতিকে বাকী চবৰে মুখখন আপুনি কৰ আমাৰ গ্ৰুপতো নাছিল আমাৰ গ্ৰুপত নাছিলে ক'ৰ পৰা আহিল চিনি পোৱা নাই আমি ইয়াক আৰু এতিয়া আমি আহি হাতীয়াত্ৰা পালোঁ শুৱাল গৈছে হাতীয়াত্ৰা আৰু এই হাতীয়াত্ৰাটো আজি দুপৰীয়া মানে অলপ দেৰিকৈ আৰু বাঁহ ভাঙা অনুষ্ঠান আৰু লগতে টেকেলি ভঙাই মানুহৰ ওপৰত মানুহ উঠি আজি দেখুৱাম গোটেইখিনি সম্পূৰ্ণ আকৌ আহিম আৰু হাতীয়ালা সময়ত এতিয়া মুখৰ অৱস্থা কিবা হৈ গৈছে আৰু ভিডিঅ'টো একেলগে চাব মানে আমাৰ গ্ৰুপটোৰ গোটেই হেডকেইটা আৰু ইয়াক তো চিনিয়ে নাপাই গৈছে ইয়াত আৰু যোৱাকালি ইয়াতে মানে দিক্ষু আহিছিল তো দিক্ষু ইয়াতে গান গাইছিল মই অহা নহ'ল বহুত ৰাতি মানে আহিছিল সেইকাৰণে নাহিলোঁ মই আহি পালোঁ পুৰা একদম ঘূৰি কিনে তো ঘৰ পাই গ'লোঁ আৰু এতিয়া ইহঁতে মানে কি কৰিছে এই বেলুনত মানে পানী ভৰাই লৈছে ৱাটাৰ বেলুন এতিয়া ইহঁতে বোলে মোক মাৰিব তো মানে হোলীৰ দিনা আৰু মানানো আৰু ক'ত কৰোঁ মোবাইলটো সিয়াকে ল'বা দিওঁ আৰু হয় মোবাইলটো তই লৈ কিনে মানে বাহঁতেৰি মোবাইলটো লৈ লো বাহঁতেৰি মোবাইলটো ল বঢ়িয়া মোবাইলটো উঠছো পিছ লাগি নে দকাই গে সেই আৰু জীৱন লাইক কৰি বাই বাই
আৰু এতিয়া মই গা চা ধুই একদম ৰেডি মানে ইহঁতে গা ধুই অলপ দেৰিকে মই হাতীত যাম বাভাঙা যাম কিন্তু ইমান ঘূৰিলো এইগিলা নেগিলে কোনোবা ঘূৰিছিল এইগিলা ৰঙা তো এতিয়া মানে নাম এতিয়া নাম ক'ব আহিছে নাম ক'ব দেখাৰ ইহঁতৰ নাম ক'ব আহিছে মুখত এইগিলা কি গিলা ই মোক পানী পেলাই কিন্তু এই মাল্লা গাতে পেলাব নোৱাৰিলে যাব ৰহে মোবাইল ধর কাঁচা হয়ে যায় মানুহ আৰু ইটো মই আমি তাৰ নামগাঁও যাওঁ তই কেমেৰাতে ইয়াক ধৰবা দিছিলো মানে মই গৈ আছো এতিয়া বৰ্তমান শুৱালকুছি ঈশ্বৰ মানে শ্ৰী শ্ৰী হাতী সত্ৰলৈকে শুৱালকুছি যিটো মানে সত্ৰ আছে সত্ৰখিনি আছে তো এতিয়া বৰ্তমান মই চাইকেল টাইকেল লৈ আহি গৈছোঁ আৰু সম্পূৰ্ণখিনি আপোনাৰ লগত দেখুৱাবলৈ চেষ্টা কৰিম আৰু বাঁহডালত একদম পুৰা তেল ঘূৰি দিয়া হৈছে বাঁহত উদ্ভাই এনেই দিগদাৰ বহুতত মানে কলগছো দিয়া কিন্তু আমাৰ ইয়াতে মানে বাঁহ দিছে তো বহুতে বাঁহ মানে উদ্ভাই নলাগুনিও তো সেই বাঁহডাল এতিয়া উঘলি দিব তো বাঁহ ভাঙা প্ৰতি কম্পিটিশ্যনটো হ'ব এতিয়া মানুহ চাওক বাপৰে আৰু আহি গ'ল এয়া প্ৰথমডাল বাঁহ আৰু প্ৰথম আছে পুৰুষৰ তাৰপিছত মহিলায়ো বাঁহ ভাঙিব তো আছে প্ৰথম পুৰুষৰ 15টা আনকে ইতিমধ্যে আমাৰ খেল আৰম্ভ হৈছে হাতীয়তৰ যুৱ দলে চেষ্টা আৰু এয়া খুব কম সময়ৰ ভিতৰতে তেওঁলোকে বাঁহ ভাঙিবলৈ সক্ষম হৈছে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে বাঁহ ভাঙিবলৈ সক্ষম হৈছে আৰু আহি গ'ল এয়া 2 নম্বৰডাল বাঁহ আৰু যোনে মানে কম সময়তে বাঁহডাল ভাঙিব পাৰে যোনটো টিমে তো তেওঁলোকে পুৰস্কাৰ পাব তেওঁলোকক মানে পুৰস্কাৰ বঁটা দিয়া হ'ব আৰু ইয়াতে কিবা ভাঙানগৰ অঞ্চলৰ ডেকা শক্তি ভাঙানগৰৰ ডেকা শক্তিয়ে ইতিমধ্যে আৰম্ভ কৰিছে বাঁহ ভাঙিবলৈ তেওঁলোকে শক্তি প্ৰয়োগ কৰি আছে আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে বাঁহ ভাঙিবলৈ সক্ষম হ'ব আৰু এইবাৰ আৰম্ভ হৈ গ'ল মহিলাসকলৰ কাৰণে বাঁহডাল সৰু আৰু টোটেল মানে 15টা নে 16টা প্ৰাৰ্থী আছে তো মহিলাসকলৰো আৰু এই মহিলাসকলৰ সৰু বাঁহডাল তো চাওক তেওঁলোকৰ এতিয়া এনেকৈ বাঁহ ভাঙা কমপ্লিট হৈ গ'ল আৰু মানে পুৰুষে মানে 7টামান টিম আৰু মহিলাৰ হৈছে 3টা টিম তো মহিলাৰ গোটেইকেইটাই বাঁহ ভাঙিছে আৰু পুৰুষৰ 7টা টিমৰ 2টা টিমে পুৰুষৰ ভাঙিব পৰা নাই কিন্তু মহিলাৰ গোটেই 3টাই কৃতাঞ্জলি কেনে লাগিল চাই কিনে তো ভাঙিব লাগিছিল এডাল দে মন আছে বঁটা বিতৰণী হ'ব মানে বঁটা বিতৰণী তো আমি সেইগিলা চোৱা নাই আৰু এইখন হৈছে মই পঢ়া মানে স্কুলখন গণেশ দাস হাইস্কুল তো মানে মই মানে জন্মখেতি আহিলে মানে মনত পৰে আৰু স্কুলত নালাগি ধুই আছিলোঁ একদম কিবা হৈ গৈছোঁ আৰু লাগি গ'ল মানে চবে শাক পাচলি ঘূৰি আহিছে না মটৰো লাগিছে দিয়ক বাই বাই